সদ্যাকা দুৰ্গা পূজা আহিল, দুৰ্গা পূজা গেল, দেৱালীটো গেল, কিবা ফুটি নালগিল এইবাৰ। কি ফুটি লাগবো আই, পইচা পাতিও নাই, তাতে এইবাৰ আমাক জুবিন দাও এৰি থৈ গেল। তাকেইতো মানে উৎসৱ হানেই নালগিল। দি দিচোন চাদা খলাই দিয়াগে, মা আহি পাব আৰু। দে ল জলদি জলদি খাবা লাগে আৰু হেৰি কৰিব লাগে। ওই বাবু নয় র নির্বংশ আই পালুই তন্দারা মানে সাদা খাওয়া তো বাদ দিয়েই নাই টিপলি তন্দুর গাখীৰ উলবা লাগছিল কিন্তু তন্দুর ওলাই সাদা হা ও মাই তোক কেইদিন কমাই সাদা বয়া বস্তু নহয়। চাদা তো ঔষধ দ্বিগুণ থাকে। দেউতাৰে তই ৰাতৰ বিহুত পৰি পেলাই এটা ভাৰি মৰি আছে টেবলেট এটা আন দিয়া মানুহ নাই যা টেবলেট এটা আন দিগে যা যাও টেবলেট এটা আনো যাও ফাৰ্মাচীৰ পৰা। মই ভয়া বস্তু একো এটা নাখাও, যাওঁ না বেমাৰে মৰি পাব। টেবলেট আনি দিয়া বেমাৰী নাই, মই ডাক্তৰ বিহুত মৰি আছো। ও ঘুৰা কি হৈছে মাটি ধৰি বহি আছে মোক বাবু সন্তান লাগছিল। মই দাঁতৰ বিহুত মৰি আছো, তোক বাবু ঘন্টা লাগে। ও দাউকা বয়া নাপা, আমাৰ দেউতাৰ দাঁতৰ বিষ উঠি আছে না, সেইকাৰণে খঙতে চবকে গালি দি আছে। দাঁতৰ বিষ এই সৰু কথা, এই দেও নহয় ঔষধ এক খোলাতে ঠিক হৈ যাব। ভাল পাইছ না? দাঁতৰ বিষ ভাল পাইছো, মাথা ইমোৰ চক কৰি ঘূৰা দি পেলাইছি। দেখ চাদা যি ইমান গুণ আছিল মই ভাবাই নাছিলো। সেইটোইতো আমি মাক কলি মাই নামনে নহয়। তাকেইতো বাপিয়াত মোক ক্ষমা কৰি দিবি বাপা চাদা আজি ইমান ভাল বস্তু মইতো জানা নাছিলো। এবাৰ পৰা কি 1 পেকেট 2 পেকেট আনি থাকা অৰুণোদয়ৰ পইচা সোমালি বান্ধিলে এতিয়া এটা উঠিয়াই থৈ দিবি।